তুমপ্ৰেং পাব। তুমপ্ৰেঙৰ পৰা হোজাই নীলবাগান আমি ফ্লাইঅভাৰ দি পাৰ হ'ম আৰু তাৰ পিছত আমি হাওৰা ঘাটত আহি উপস্থিত হ'ম। তাৰ মানে এই ৰাস্তাটো অকল মাত্ৰ কাৰ্বি আলং দুইখন জিলাৰ মাজত এটা যোগাযোগৰ একমাত্ৰ এক্সক্লুসিভ ৰাস্তা হিচাপে আমি আপোনালোকৰ বাবে বনাব খুজিছো। এই আঁচনিটো হোৱাৰ পিছত ৭৫ কিলোমিটাৰ ৰাস্তা আপোনালোকে ৪০ মিনিটত গৈ হামৰেনৰ পৰা হাওৰা ঘাট আপোনালোকে উপস্থিত হ'ব পাৰিব। এই ৰাস্তাটোত অসম চৰকাৰে ২খন ডাঙৰ দলং বনাব, ৫খন সৰু দলং বনাব, এখন ফ্লাইঅভাৰ বনাব আৰু ২টা জাগাত আমি এলিফেণ্ট আণ্ডাৰপাছ যাতে হাতী গাড়ীৰ চেপাত মৃত্যু নহয় তাৰ বাবে ২টা এলিফেণ্ট আণ্ডাৰপাছো আমি বনাম। এই গোটেই আঁচনিখনৰ কাৰণে ৯২২ কোটি ১,০০০ কোটি টকা ৰাজ্য চৰকাৰে অনুমোদন কৰিছে। আজিৰ আগতে কাৰ্বি আলঙত কেতিয়াও এটা স্কিমৰ কাৰণে 1000 crore rupees আগত কেতিয়াও চেংচন হোৱা নাছিলে। আজি কাৰ্বি আলং জিলাৰ বাবে এটা ঐতিহাসিক দিন যে পশ্চিম কাৰ্বি আলং আৰু কাৰ্বি আলং জিলাৰ মাজত সংযোগ স্থাপন কৰি ১,০০০ কোটি টকা ব্যয় কৰি ৭৫ কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিবলৈ ব্যৱস্থা কৰা হৈছে। আজিৰ এই সুন্দৰ দিনটোত মই কাৰ্বি আলঙৰ ৰাইজক ধন্যবাদ জনাইছো যে আপোনালোকে